हेलो गाइस आज নিউ कवर ভিডিও কৰিম আমাৰ আসাম হিডেন টেলেন্ট চেনেলত তাত আজি দিম নতুন নতুন ভিডিও যাব এটা একদম এক্সট্ৰা কভাৰ ভিডিও হয় আৰু নতুন হিৰোইনী সুদূৰ দূৰৰ পৰা আনিছো দেখাম আহি পালে এইজনী সুদূৰ দূৰৰ পৰা তেওঁ আহিছে তেওঁ কষ্ট দিয়াৰ বাবে আমাক ক্ষমা কৰিব আশা কৰো আমি আগলৈকে এনেকৈ ভিডিও কৰি গৈ থাকিম আৰু আমাৰ চেনেলটো যাতে আপুনি সাবস্ক্ৰাইব কৰি দিয়ক তো গাইস ইয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰি দিব কমেন্ট কৰি দিব বহুত ভাল লৰা হয় বহুত ভাল দেখিছ না কোনবাৰে কৈছে ভাল বুলি সবাই মোক বেয়া বুলি কয় খবৰে গাইস এ আহি পাই গলো এতিয়া এই ভিডিও স্টাৰ্ট হৈ আছে এই মোবাইল চাইছে আছে না নেক্সট মান কৈছে না নেক্সট মান নেক্সট টাইম কি কৈছ বাবা তোক বহুত পাব সাগে নেক্সট মান ইহঁতে কভাৰ ভিডিও বনাব সেইকাৰণে কাজিয়া লাগি আছে 3 মাহ হৈছে কাৰবাৰ বোলে 3 মাহ হৈছে কিন্তু কি 3 মাহ সেইটো মই নাজানো খালি মই শুনিছো আধৰা কথা একো বুজি নাপাও এইয়া 3 মাহ এইটো মাহ নেক্সট বডি সাগে কয় মই কৈছো ক'ত গৈ আছা তোমালোকে ক'ত গৈ আছা এই আহি আছে ফ্ৰেণ্ড আহি আছে নাম সব মেনশন হ'ব দৰকাৰ ফ্ৰেণ্ড বুলি কৈছে বয়ফ্ৰেণ্ড একে তোন বেষ্ট ফ্ৰেণ্ডো হ'ব পাৰে সব বয়ফ্ৰেণ্ড মানে যে অকল বয়ফ্ৰেণ্ড হ'ব নহয় বয় মানে ল'ৰা আৰু ফ্ৰেণ্ড মানে মই যাও বাদ দিয়া নাই যোৱা বাই বাই সি এটা বাৰু গুড নাইট লেটাৰ পটা এই নিছা কিমান পটা আছে বেছি জুকাই আছে মই মই যাবে এ দে না এনেকে থাকবি না মানে মই কৰিব আছিল আচ্ছা মোবাইলটো দি নাচি দিও হৈছে না কেছে কৰা কে লাগে হেল্ল' গাইস আমি তাত ভিডিও বনালো অলপ কভাৰ ভিডিও বনালো দেখালো এতিয়া অলপ বোলো এটাই ফ্ৰেণ্ড আহিছে বোলে চাইনদীপ মানে বহুত দূৰৰ পৰা আহিছে গুৱাহাটীৰ পৰা সেয়া ভিডিঅ' কৰি আছে সেয়া এইপিনে পূৰা স্পীচ দি আছে আমি স্পীচ নুশুনো আমিতো এয়া লোকেল ন সেয়া কামাখ্যা মন্দিৰ কৃষ্ণ 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 বুলিছোঁ যিয়ে নহওক আৰু এইজন ফ্ৰেণ্ড ক'ত গ'ল সেইজন তেওঁ এজন ব্লগাৰ সেইজন হাই দি আছে হাই পপুলাৰ মানুহ মানে কি পপুলাৰ মানুহ সেইকাৰণে আমাৰ আমি যে ভাগ্যত আহিলোঁ ডাঙৰ পপুলাৰ মানুহ মানে মই দূৰৰ পৰা উঠাই লৈ আহিছে মোক আজি সেয়া সুদূৰ আপোনাৰ কোনটো জেগা পৰে এইটো মতলব লণ্ডনৰ এইখিনিতে আৰু লণ্ডনৰ ওচৰতে মইদাবাৰীৰ দূৰত জাগাৰ চিনি পাম মই দেখা দিম ঘৰটো আৰু লণ্ডনত ইমান ডাঙৰ পথাৰ থাকে তো সেই ওচৰৰ পৰা মোক দাঙি লৈ আহিছে তাৰ মানে কি পুখুৰীত সাঁতুৰি আছে তাৰপৰা দাঙি লৈ আহিলোঁ মানে মই মাটিত খোজ পৰিব দিয়া নাই ডাইৰেক্ট উঠাই আনিছে চবে মোক ডাইৰেক্ট উঠাতে লৈ আনিছে যেনেকৈ নহওক আৰু এজন ইউটিউব চেনেল আছে নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম চয়নদীপ ঘাটৰ আৰু চেনেল আপোনালোকৰ চয়নদীপ ব্লগছ বুলি আছে চাব আপোনালোকে চয়নদীপ ব্লগ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিব দেই ছাবস্ক্ৰাইব কৰিব আনসাবস্ক্ৰাইব কৰি দিব লিংকটো একদম ডেছক্ৰিপশ্যনত ধুনীয়াকৈ যাব থেংক ইউ আৰু এইজন ফটো দি দিব দে পাহৰি গ'লোঁ এইজন মোৰো এটা আছে আমাৰ এই বিশেষ ব্যক্তিজনৰ এটা ইমান বিশেষ চেনেল আছে এই মানুহজনৰ কাৰণে মই বিশেষ হ'ব পাৰিছো মতলব দেখিছে জবি হ সাবস্ক্ৰাইব কৰি দিব চাইনিকা ব্লগছ বুলি আছে এনসার ছাবস্ক্ৰাইব কৰি কৰি দিব দিব পাৰি মেনশ্যনটো ধুনীয়াকৈ ডেছক্ৰিপশ্যনত থাকিব আৰু এইজন ফ্ৰেণ্ড বাকী ইয়াত আহি কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ আমাৰ মানে নলবাৰীৰ হয় ঠিক আছে নলবাৰী? ঘৰ মানে আমাৰ এই চব নলবাৰীৰ কামৰূপ লখিমপুৰ চব জেগাত দিয়ে আৰু পপুলাৰ হৈছে কথাত দি পপুলাৰ মানুহ এয়া ফেনা লগ ধৰিব আহিছে এয়া ইমান পপুলাৰ মানুহ আমাৰ লগত আজি ভিডিঅ' বনালে আমাৰ কপাল থেংক ইউ ভেৰি মাছ ভিডিঅ' চাই কেনেকৈ পালে কমেণ্ট কৰিব লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব এই দেখিছে ন মই চৰি লাগি একদম কষ্ট হৈছে আৰু অলপ লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব না আৰু মানে মেইন ভিডিঅ' আহিছে আছাম হিডেন টেলেণ্টত ভিডিঅ' আহিছে চাব কভাৰ ভিডিঅ' আশা কৰোঁ ভালে পাব টাটা